শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰীটো আগতে আছিল এতিয়া কি এতিয়া কোন এতিয়াতো মই নাজানো ভুলি গৈছো বিত্তমন্ত্ৰী কোন বিত্তমন্ত্ৰী এতিয়া কি জানি নামটো পাইছিলো এতিয়া ভুলি গৈছো আৰু পাইছো শিক্ষা বিভাগৰ ফ'ৰ গ্ৰেডৰ চাকৰি পাইছো ডাইৰেক্ট ডাইৰেক্ট পাইছে আপোনাৰ বয়স কিমান বয়স আমাৰ 50 হ'ব পাইছো শিক্ষা বিভাগৰ ফ'ৰ গ্ৰেডৰ চাকৰি পাইছো ডাইৰেক্ট ডাইৰেক্ট পাইছে আপোনাৰ বয়স কিমান বয়স আমাৰ 50 হ'ব 50-51 কি ক'ব চৰকাৰ কি ক'ব বিচাৰিব এতিয়া কি ক'ম চৰকাৰ এতিয়া দিছে আৰু ভালে লাগিছে পৰীক্ষা কেইবাৰ দিছিলে আপুনি হা পৰীক্ষা কেইবাৰ দিছিলে পৰীক্ষাটো মই স্কুলতহে পৰীক্ষা দিছিলোঁ আৰু এনেতো এই যে কাগজ পাতিহে শ্ব' কৰিছোঁ বিঅ' অফিচত আগতে ডি অফিচত কৰিছিলে নাই হা আগতে চাকৰি এপ্লাই কৰিছিলে নাই আগতে চাকৰি এপ্লাই কৰিছিলোঁ হা পাছ হোৱা নাছিলে নহয় আমাৰতো ভেঞ্চাৰ মই ডোনাৰহে মাটি দি সম্পত্তি দিহে মই ফ'ৰ গ্ৰেড চাকৰি লৈছোঁ নে আপুনি কি কৰে আগতে মইতো ফ'ৰ গ্ৰেডত নহয় স্কুল খুলি লোৱা খাতা পাতি লোৱা কোনোবা চাৱা কিবা ছাত্ৰ ছাত্ৰী কিবা গণ্ডগোল কৰে এইবিলাক চাৱা চাহ পানী আনি দিয়া এইবিলাক মোৰ কাম আপোনাৰ শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰীটো আগতে আছিল এতিয়া কি এতিয়া কোন এতিয়াতো মই নাজানো ভুলি গৈছো মুখ্যমন্ত্ৰী কোন মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰী কোন বিত্তমন্ত্ৰী এতিয়া কি জানি নামটো পাইছিলো এতিয়া ভুলি গৈছো আৰু ল'ব এতিয়া আপুনি নামটো পাইছিলো appointment ল'বলৈ আহিছে হা কোন ডিপাৰ্টমেণ্টৰ পৰা ল'ব appointment? আমি শিক্ষা বিভাগৰ শিক্ষা বিভাগৰ শিক্ষা বিভাগৰ আপুনি পৰীক্ষা দিছিলে পৰীক্ষা দিছিলোঁ তেতিয়া কিমান নম্বৰ কিমান পালে আপুনি নাম্বাৰটো পাইছিলোঁ অনেক দিন আগৰ কথা ভুলি গৈছোঁ শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰীটো আগতে আছিল এতিয়া কি এতিয়া কোন এতিয়াতো মই নাজানো ভুলি গৈছোঁ বিত্তমন্ত্ৰী কোন বিত্তমন্ত্ৰী এতিয়া কি জানি নামটো পাইছিলোঁ এতিয়া ভুলি গৈছোঁ আৰু পাইছোঁ শিক্ষা বিভাগৰ ফ'ৰ গ্ৰেডৰ চাকৰি পাইছোঁ ডাইৰেক্ট ডাইৰেক্ট পাইছে আপোনাৰ বয়স কিমান বয়স আমাৰ 50 হ'ব পাইছোঁ শিক্ষা বিভাগৰ ফ'ৰ গ্ৰেডৰ চাকৰি পাইছোঁ ডাইৰেক্ট ডাইৰেক্ট পাইছে আপোনাৰ বয়স কিমান বয়স আমাৰ 50 হ'ব 50-51 কি ক'ব চৰকাৰ কি ক'ব বিচাৰিব এতিয়া কি ক'ম চৰকাৰ এতিয়া দিছে আৰু ভালে লাগিছে পৰীক্ষা কেইবাৰ দিছিলে আপুনি হা পৰীক্ষা কেইবাৰ দিছিলে পৰীক্ষাটো মই স্কুলতহে পৰীক্ষা দিছিলোঁ আৰু এনেতো এই যে কাগজ পাতিহে শ্ব' কৰিছোঁ বিঅ' অফিচত আগতে ডি চাকৰি অফিচত এপ্লাই কৰিছিলে নাই হা আগতে চাকৰি এপ্লাই কৰিছিলে নাই আগতে চাকৰি এপ্লাই কৰিছিলোঁ হা পাছ হোৱা নাছিলে নহয় আমাৰতো ভেঞ্চাৰ মই ডোনাৰহে মাটি দি সম্পত্তি দিহে মই ফ'ৰ গ্ৰেড চাকৰি লৈছোঁ নে আপুনি কি কৰে আগতে মইতো ফ'ৰ গ্ৰেডত নহয় স্কুল খুলি লোৱা খাতা পাতি লোৱা কোনোবা চাৱা কিবা ছাত্ৰ ছাত্ৰী কিবা গণ্ডগোল কৰে এইবিলাক চাৱা চাহ পানী আনি দিয়া এইবিলাক মোৰ কাম আপোনাৰ শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰী কোন শিক্ষামন্ত্ৰীটো আগতে আছিল এতিয়া কি এতিয়া কোন এতিয়াতো মই নাজানো ভুলি গৈছোঁ মুখ্যমন্ত্ৰী কোন মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰী কোন বিত্তমন্ত্ৰী এতিয়া কি জানি নামটো পাইছিলোঁ এতিয়া ভুলি গৈছোঁ আৰু ল'ব এতিয়া আপুনি নামটো পাইছিলোঁ appointment ল'বলৈ আহিছে হা কোন ডিপাৰ্টমেণ্টৰ পৰা ল'ব appointment? আমি শিক্ষা বিভাগৰ শিক্ষা বিভাগৰ শিক্ষা বিভাগৰ আপুনি পৰীক্ষা দিছিলে পৰীক্ষা দিছিলোঁ তেতিয়া কিমান নম্বৰ কিমান পালে আপুনি নাম্বাৰটো পাইছিলোঁ অনেক দিন আগৰ কথা ভুলি গৈছোঁ